মহোদয় আনিছে দিব মই ভুলুৱাই মাতি অকমান দিয়াছো দুই ছয় লগালে গালা দুখ লাগে মনৰ দুখত এইবিলাক নাপায় মানুহে কয় বোলে বন্ধুৱে কথা এটা কিন্তু মই কথাটো কয় মই সন্তানটি গৰ্ভত থাকোঁতে আই কোনে শুশ্ৰূষা কৰিছে এই বন্ধুৱে কৰিছে আই যি লাগে কোনে দিছো মই দিছো মহাৰাজে গমেই নাপায় মহাৰাজে মই নকওঁগে এদিন বিশ্বাস কৰ মাছ নিশা আই আহি মই এই দুৱাৰ ফুটনিটোত মই শুই আছো এই দুৱাৰ ফুটনিত মই শুই আছো মাছ নিশা যশোদাই মোক জগাইছে মই বোলো কোন বোলে মই যশোদা ইমান নিশা শুই কৈছে মোক কুঁহিয়া খাবলৈ মন গৈছে মই বোলো এই মাছ নিশা বোলে কুঁহিয়া খাবলৈ মন গ'ল মই নোৱাৰিম বোলে কিৰচেট কৰিম মই বোলে এই খা পাম নেকি বোলে নহয় কুঁহিয়া খাবলৈ গ'লেতো কিৰচেট কৰিম আগত মাতকে পিছত মই বোলো ভূতেহে মাৰিব মাছ নিশা ভূতে নামাৰিটো মহাৰাজা মাৰিলো আপুনি মহাৰাজা হাতত মাতে ভূতৰ হাততে মৌ সেইকাৰণে মাছ নিশা জীৱটো হাতত লৈ এহাতে জীৱটো লৈছো মাছ নিশা মই কুঁহিয়া বাৰী আছে সিখন পথাৰত মই এখনো এইখন পথাৰত সিফালে মহাৰাজা কৰিব সিৰছে জীৱটো হাতত লৈ মনে মনে গৈ আছে ঈশ্বৰকে মাতিছো বোলো ঈশ্বৰ আজি মোক বচাই দিয়া মই কি কৰোঁ বচাই দিয়া তেনেতে মোৰ মনৰ এটা বুদ্ধি আহিল গৈ থাকোঁতে কাষত দেখিলো এজোপা জাতিবাঁহ জোপা ওচৰলৈ গৈ মনে মনে ভাবিছো তাৰপিছত বোলো নাই এনেকে নহ'ব বুদ্ধি লগাব লাগিব পুলি চাই জাতিবাঁহ এটা কোমলীয়া তৰপা দুপাহ কাটিলো লৈ আহিলো বোলো আই লগ কুঁহিয়া তাৰপিছতে গ'লো আই ডাঙৰ আছে কোমলীয়া জাতিবাঁহ দুই পাহ আয়ে কুঁহিয়া বুলি যি চুবাই সকলো ৰস ওলাইছে ভগৱানেহে জানে পাছদিনাখন বোলো আই কালি ৰাতি কুঁহিয়া আপুনি কেনেকৈ পালে কিমান কষ্টকে আনি দিয়ে আয়ে বোলে কি কুঁহিয়া আনি দিলে একে গুৰি ডাবৰ আলু ফালি পেলাম মইহে জানিব কেনেকে পাইছো কিমান কম এতিয়া মোকতো খুৱাবলৈ না আজি বোলো আই দিয়া জলপান খাওঁ দিয়া জলপান খাবলৈ নিদি কোমল চাউল থাকিলে দৈ নাথাকিলে গুড় নাথাকে মই কি কৰিম নিজৰ পেটটোৰ কথা চিন্তা নিজে কৰিব বোলে নাই এনেকে নহয় কাষতে দেখিলে সেইপিনে পিয়ালিটো দেখিছো সেইপিনে দেখিলো একেবাৰে এমলা আপোনাৰ একে দৈ বোলো কোমল চাউল ক'ত ৰান্ধনি খানলৈ খুপি গৈ দিলোঁ কোমল চাউলো আছে বোলে মই যশোদাই সুধিছোঁ বোলো আই এই দৈখিনি খাব পাৰিবি বোলে নোৱাৰিবি বিধি কাৰণে দিছোঁ মই বোলে মই কি খাম বোলে তই ইমান খাওঁকে থাকো নে তোৰ পেটনে কোৱা বোলো আই মইতো ৰাতিপুৱা খোৱাই নাই মই ৰাতিপুৱাই খাইছোঁ কিন্তু আগদিনাখন কিনিহে খাইছোঁ আজিতো খোৱা নাই বোলো আই কিবা এটা দিয়ক নাই খাব নোৱাৰো কোমল চাউল কিনি মনে মনে লৈ গুচি আহিম সেইখিনি দৈহে নিদিয়ে নিজে দৈ পিছত লাগি গ'লো পাছত যেনিবা দেখিলো ৰান্ধনি শালতে এই মোলা দৈ থৈ দিছে মনে মনে সেইখিনিও লৈ আহি দুৱাৰ চুক এটাত বহি গৈছো কোমল চাউলৰ ওপৰত দৈ দিছো গুড় দিছো সানি এগঢ়া মাৰিছো বমি কৰি মোৰ অৱস্থা নাই পানী এটোপা মই মুখত দিব পৰা নাই কিয় জানে মহাৰাজে কৈছিল সেয়া দৈ নাছিল লতিদিনৰ এটা চূণ আছিল নাই দন্দুৱা ইমান সোপা দন্দুৱে মাতিছিল এটা মানুহ একে এমখাই চোৱা নিচিনা লাগে
হা বেগেটা এই আহোঁতে ৰাতিয়ে হ'ব এতিয়া ঐ ইমান উৎসৱমুখী কৰি তই খালি চাকি অলপ লগাই দে চাকি অলপ লগাই দে চাকি ক'ত আছে তই যা ভিতৰতে লৈ আহ এয়া ও কেইজোপা জাতি বাঁহৰ পৰা আনিছে তোৰ বিয়া বাৰু হ'লনে নাই এবাৰহে পালি তাকো পাহৰিলি এইবিলাক এনে ল'ৰা পোনা কিবা হৈছে নেকি যদি ভাল খবৰ আহে তোৰ ঘৈণীয়াকে চুপাবলৈ দিবি ৰাণীয়ে দেখিলে খাব নহ'লে এডাল পৰা চুপাই থাক এফালৰ পৰা দৰা যাওঁ মানে য'ত থাকি কয় তহঁতে কৰিব বহুত দিন দেখা নাছিলো দেই সকাম এটা পাতিছ বুলি গুচি আহিলো তইনো ক'ত থাকগে কেতিয়াবা বহুত আগত দেখোঁগে কেতিয়াবা বহুত ওচৰতে দেখোঁ থাকি জ্বলাই আছো লোৱা জ্বলাই আছো মাটিবিলাক এনেকে গুল কৰি এনেকে বনাই থৈ দিওঁ আমি আকৌ হোটেলত বাকলি চলা কাটি চহৰৰ চাকি বহুত বেলেগ মাটিয়ে বনাইছো আৰু এয়া বনোৱা চাকি নহয় নহয় এয়া চাকি সপোনত পোৱা সেইকাৰণে ইমান ধুনীয়া ধুনীয়া গোল গোল ৰঙা ৰঙা জ্বলাই আছে দুই কথা ইমান খৰধৰ কৰিব নোৱাৰে নহয় দুই কাম চাকিটো দুই কাম নহয় জানো আমি তললে মাৰি গাড়ীত লাগিব সেইকাৰণে লাহে লাহে জ্বলাই আছো এইফালে গাড়ী পিছত ঘূৰি থাকিব আকৌ ঘৰত চিনি নাপাব এনো এবাৰ পাতিছিলোঁ গুচি গ'ল আকৌ গুচিয়ে যাব গাড়ী জ্বলাই থাকি ঘূৰি আহি থাকিব গাড়ী জ্বলাই থাকি কিন্তু হ'লেও কেতিয়াবা চলি থাকে কাষৰখিনি জুয়ে পুৰিলে নে নিজে ফুৰা আহিছে মানে এই দুটাই কাজিয়া কাতি বিহু আহিছিলে জ্বলাই মহাৰাজ সব মোক দে ধুনীয়াকে জ্বলাই পোহৰ জ্বলাই আছো মোৰ এটা ফোন আছে এইবোৰ মানে পাহৰি আহো পাহৰি থাকো তাৰপৰা জ্বলাই থাকোঁতে এইটো জুই চলানি কি বুলি কয় যে এইটো যে এনেকে মাৰি দিয়ে ধৰি যায় সেইটো আমি অকাৰণে
লৈ আহিলোঁ অঙঠাতনো ক'ত মাটি থাকে জ্বলিব নুমাই নুমাই থাকে মানুহজনে আহি খঙতে অঙঠাটো ভৰাই দিলে গাড়ী চাড়ী চাইডত নাই বেছি কথা ক'লে কোনোবা দিনাখন গোটেইটো জ্বলাই দিব দে এই তেল কমাই খৰচ কৰিবি দেই এয়া কৰি মই হাতে পিটিকি পিটিকি তেল নিদিওঁ বহুত কষ্ট তেলটো ক'ব আৰু সৰিয়হ সৰিয়হ তেল নি কিহতে সৰিয়হ তিলৰ তেল এইবোৰ তেলবোৰ সৰিয়হ নি তিলৰ সেইটো শুনি চাব গোটাকে শুনি দাদা ক বিকিনি ক শুনি আছো আহিব হৈছে জুই কথাটো ইমান কৰ্ম কোনো নোৱাৰি ন গাড়ী চাড়ী কৰি মই আগতে গম পাই আছো দে কটোৱা বৰ সময় খৰচ কৰিছ এই আকৌ এয়া এই কথাটো পাহৰি থাকো মই দে দেখিছ লাই নটিষ্ট হৈছে ৰাইজৰ ভোক লাগিছে নহয় ঘূৰি আছে নন্দ মহাদেৱত খাম বুলি ৰাইজ ঘৰতো খাই অহা নাই আকৌ ইয়াৰ পৰা ঘৰত খাবলৈ বস্তু আছে ঠাণ্ডাই হ'ব এই মানুহজনে মন কৰি চিঞৰি আছিলে চিঞৰি আছো আমাৰ ইয়াৰ নাম কৰুৱাহে আকৌ নেজানিবি কি গাঁৱৰ মানুহবিলাকে নহয় আমাৰ ল'ৰা শুনাটো হোৱা নাই জানো আচাৰ্য নোহোৱা আগতে নামাকৰণ হৈ গ'ল গোহালিত পঢ়িছিলে যে গৰু গোহালিত কিবা স্কুল ঘৰ নাই নহয় আমি কত গৰু গোহালিত পঢ়িলোঁ কত পাহৰি থাকিলোঁ পঢ়া শুনা বোলে ঠিক ৰাখিছ শিক্ষা চব পাহৰি থাকিলোঁ গৰু গোহালিত পঢ়িলোঁ শিক্ষা দীক্ষা পাহৰিলি এই গৰু গোহালিত পঢ়িলোঁ শিক্ষা চব পাহৰি থাকিলোঁ শিক্ষা মানে দুজনী চলি নেকি তই যে মোক কলি ইয়াৰ মোৰ পাতি নাই কথাটো মোক ক'বলৈ চাকিত ঘৰ মূৰত কেলে ঘঁহি আছে আধা তেল মানে মূৰতে ঘঁহি লৈ যাবি চাকি জ্বলাই আছো কেনেকে আহিলো এই মোৰটোহে আকৌ মই চিন্তা কৈ আছো মোৰটো ঘঁহিবই লাগিব মই মানে চুলিখিনি জিলিকি থাকোঁতে গম পাইছো কাৰ ঘৰত কিমান তেল মূৰত সোমাই আছে ঠিক নাই জ্বলা হ'ব দে অতিথি আহিব হৈছে ভিতৰত আৰু কাম আছে বুঢ়াও হলো কিমানো কাম কৰি থাকিবি আৰু ৰজা ঘৰলে বুলি কৈ দিছো আৰু ভকত আহিছে নহয় ভকত আহিছে কৌৱা আহক আসন বসুন এফালে আচ্ছা মই মহাৰাজক মাতি দিম বহক মহারাজ
গ্রহণ করো। ঢাৰি চাৰি ক'ত আছে উলিয়া আৰু আমাৰ আজি ঢাৰি এখন লাগিব নহয়। দেউতা ঈশ্বৰ ভগৱান ঘৰ আহি পালেহি আহ দাদা অ দাদা আহ ভকত বৈষ্ণৱ আহি পালেহি। আর ভক্তবৃন্দ আমি তেলতে এটা যজ্ঞর কাম আরম্ভ করি। ওম ব্রহ্মত্রে দেবাজিসারং সর্বজ্ঞং পরাজিতং সর্বভূতনামনাদিং বিশ্ববিমুখং ওম স্বাহা ওম স্বাহা ওম স্বাহা বিতমাসং বস্তবুদ্বাচি দুরস্কং সর্বরা বিপূষিতং ওম স্বাহা ওম স্বাহা ওম মারকং গৌরিং বৈকুণ্ঠং যদিকাসং তদুদয়ং কিরতে ওম স্বাহা ওম স্বাহা ওম প্রপদ্যে দেবাজিসারং সর্বজ্ঞং পরাজিতং সর্বভূতনামনাদিং বিশ্বতোমুখং ওম স্বাহা ওম স্বাহা ওম শ্যামলাপিতবাসং বস্তবুদ্বাচি দুরস্কং বনমালা বিভূষিতং ওম স্বাহা ওম স্বাহা
আর কি মত করো বাসা কদ্দে নির্গজী আপোনালোক মই যে আপোনালোকৰ কথাৰ তাৎপৰ্য একো ধৰিব আৰু যিয়েই নহওক আপোনালোক যে মোৰ পৰম হিতাকাংক্ষী এই কথা চিন্তাই দিছে অৱগত বুদ্ধিবৃন্দ আৰু গোপৰাজ নন্দ মই মোৰ কাম শেষ কৰিম ভাবি চিন্তি বহুবাৰ গণনা কৰি চালো ঘূৰাইবে গণনাত কিবা পালো বিচক্ষণ লক্ষণ আৰু দুয়োটি শিশুৱে ঐশ্বৰিক শক্তিলৈ জন্মিছে হয় অতি বলৱান হ'ব পুত্ৰ ৰোহিণীৰ বলৰাম নামটো লুকাতা অকেবে কৃষ্ণ নাম কনিষ্ঠ শিশুৰ ৰূপে ঘূৰে জগতৰ অৱশ্ৰেষ্ঠতম আমি যজ্ঞৰ সমাপ্ত গতিকে তোমাৰ শিশু সন্তানক আমাক দৰ্শন কৰোঁ আজি আমাৰ আনন্দৰ কবলৈ ঠাই ভক্তবৃন্দ এতিয়াদৰে এখানি নাম প্ৰসংগকে কৰা হওক আধাৰো